কবিতাৰ শিৰোনাম বন্ধু। মনত পৰিবনে বন্ধু জীৱনত আকৌ এবাৰ? সময়বোৰ হৈ যাব নেকি আনন্দৰ পৰা বিষাদ আৰু বিষাদৰ পৰা নিষ্ঠুৰ পৰিহাস? তোমাৰ জেপৰ পৰা লোৱা সেই অন্তিম 10টা টকা আজিও খৰচ কৰি শেষ হোৱা নাই মোৰ। চহৰৰ অট্টালিকাৰ মাজত তোমাক বিচাৰিবলৈ বৰ টানে বন্ধু। মোৰ ঘৰলৈকে আহিবা, জপনাখন খোলাই থাকে। খবৰ দি আহিবা, মাটিৰ কোণবোৰ মুচি থম মই। তুমি চাগে পাহৰিয়েই গলা হোষ্টেলৰ সেই উন্মাদ নিশাৰ বিকট চিঞৰবোৰ। মইতো এতিয়াও সাৰ পাওঁ নিশা সেই চিঞৰত। হিচাপবোৰ পাহৰিছো বন্ধু, বহু যে অংক কৰাই নহল। এটা চিগাৰেট আৰু তাত কিমান যে চুম্বন। ভাবিছিলানে তেতিয়া বন্ধু নাম যাৰ সংক্ৰমণ? তোমাৰ ঘৰৰ কোনোবা কোণত পৰি থকা এলবামৰ পৰা মোক মুক্ত কৰিবানে? সময়ক নিষ্ঠুৰ বুলি নকবা, নিদৰ্শনে লাজ পাব। জানো মই, তুমি তোমাৰ হাঁহিবোৰ মোৰ ওচৰতে বন্ধকত থৈ গলা। সময়ক বুজা বন্ধু, আমিবোৰ যে বাস্তৱৰ ব্যতিক্ৰম নহয়।